যোৰহাটৰ অনৈতিক কাৰ্যৰ নতুন মূৰ প্ৰেমিকৰে মিলি প্ৰেমিকাই এণ্ট্ৰি মাৰিছিল অপৰাধ জগতত প্ৰেমিকে দিছিল লেপটপ প্ৰেমিকাই দিছিল গোপন ভিডিঅ' ফূৰ্তিৰ বাবে আপলোড কৰিছিল আন এগৰাকী বন্ধুৱে হয় আপুনি ঠিকেই শুনিছে লিখা পঢ়াত মেধাৱী ধুনীয়া চেহেৰাৰ ছাত্ৰীগৰাকী হঠাৎ এণ্ট্ৰি মাৰিছিল পঞ্চায়তৰ জগতত দেখাত মডেল যেন লগা এইগৰাকী যুৱতীৰ বাবে এজন ৭২ বছৰীয়া বৃদ্ধই চৰম পথ বাচিবলগীয়া হৈছিল কিন্তু তেতিয়াই ৰাইজে সন্দেহ কৰিছিল যে যুৱতীগৰাকী অকলে পঞ্চায়তত কাম নকৰে যুৱতীগৰাকীৰ লগত আছে এটা গেংটোক বিচাৰিব লাগে আৰক্ষীয়ে শেহতীয়াকৈ এটা নহয় দুটাকৈ গোচৰৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত যোৰহাট আৰক্ষীয়ে ২২৮ ২৭৬ ৩২৮ ৩৭৬ ৩৫৪ ধাৰাত ইতিমধ্যে আৰম্ভ কৰিছে নিজৰ তদন্ত যোৰহাট আৰক্ষীৰ তদন্তৰ অন্তত কেতবোৰ তথ্য পোহৰলৈ আহিছে যোৰহাটৰ এই যুৱতীগৰাকীৰ লগত কিহালয় শৰ্মা অভিষেক কাশ্যপে সম্পূৰ্ণ সহযোগ কৰিছিল সম্পৰ্কত হেনো দুয়োগৰাকীয়ে প্ৰেমিক এগৰাকী প্ৰেমিকাই দিছিল লেপটপ সম্পাদনা কৰিবলৈ ভিডিঅ' আৰু প্ৰেমিককে প্ৰেমিকাই দিছিল নিজৰেই নতুন ভিডিঅ' প্ৰথম অৱস্থাত ফূৰ্তিৰ বাবেহে আপলোড কৰিছিল ভিডিঅ' আপোনাৰ সন্তানটিক মেডিকেল অথবা ইঞ্জিনিয়াৰিং পঢ়ুৱাম বুলি ভাবিছে নেকি এতিয়া নগাঁৱতে উপলব্ধ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিজ্ঞ প্ৰশিক্ষক এক্সেল এডুকেশ্যন ছাৰ্ভিচে আগবঢ়াইছে নীট আৰু জেই মেইনছৰ বাবে আকৰ্ষণীয় পাঠ্যক্ৰম 60 days advanced coaching for HSLC appearing students 2 years integrated coaching for HSLC pass students 45 days crash course and 1 year target course for NEET and JEE mains Crash course NEET 2023 starts from 13 March advanced coaching for HSLC appearing students starts from 27 March 2023 শীঘ্ৰে যোগাযোগ কৰক আসনৰ সংখ্যা সীমিত এক্সেল এডুকেশ্যন ছাৰ্ভিচ MG Road in front of Jayashree Cinema, first floor above Bank of Baroda.